নমস্কাৰ ৰাইজ, সেইদিনা যে খোজকাঢ়িব গৈছিলোঁ তাৰ এসপ্তাহ পিছত আজি আকৌ গৈছোঁ। আহোঁতে আকৌ বগৰী লৈ আহিছোঁ। ভাত পানী খাই আজৰি হৈ আজি আমি যাব ওলাইছোঁ মামাহঁতৰ ঘৰলৈ। আমাৰ মায়ে প্ৰায় 2 বছৰমানৰ পিছত এনেদৰে ভালদৰে মামাহঁতৰ ঘৰত যাব ওলাইছে। আহিয়ে ইহঁতৰ খোৱা আৰম্ভ হৈয়ে গ'ল। প্ৰথমে আমি আইতাক মাত লগালোঁ। এয়া মোৰ আইতা নহয়, এয়া মোৰ মাৰ আইতা, মানে আমাৰ আজু আইতা। আইতা অকণমান অসুস্থ হৈ আছে। আইতাক মাতষাৰ দি আমি বহি ল'লোঁ এয়া কথাৰ মহলা মাৰিবৰ কাৰণে। ককাই যিহেতু জ্যোতিষশাস্ত্ৰ জানে, মানে মাৰ খুৰাক, তেখেতে আমাৰ ভৱিষ্যতৰ কথা কিবা কিবি অকণমান ক'লে। আমিও সেইবিলাক শুনি একদম খুব ৰস পাইছোঁ আৰু তাতে বহি চাহ খালোঁ। তাৰপাছত আমি আকৌ ভাত পানী খালোঁ। খাই বৈ আজৰি হৈ এয়া মই তাইক কৈছোঁ যে তই সেৱা ল, যিহেতু তই মোৰ মাহী হয়। অৱশ্যে তাই মোতকৈ সৰু। ৰাস্তাৰে নগৈ আমি এয়া তামোল গছৰ মাজে মাজে পোনাইছোঁ। মানে মানুহৰ ঘৰ ইমানেই আছে, শেষেই নোহোৱা হৈছে, যিহেতু মা বহুত সময়ৰ পিছত আহিছে। আৰু এইয়া চাওক, এইটোৰ মানে য'তে ত'তে নাচ আৰম্ভ হৈ যায়। আৰু তেওঁলোকৰ ঘৰতো চাহ পানী খালোঁ। বাহঁতে তৰাহঁতে মোক কৈ আছে যে তই য'তে ত'তে ভিডিঅ' বনাওঁ আৰম্ভ কৰি দিয়, মানে তোৰ কাৰণে শান্তি নাই বুলি। চাহ তাহ খাই এয়া আমি উভতিবলৈ ল'লোঁ। ওচৰে হৈ দেই, 2 বছৰৰ মূৰত আহিছে যদিও, কিন্তু কিবা সুবিধা নিমিলে। মাৰ হাঁহি চাওক। সকলোৱে মিলি ফূৰ্তি কৰিলোঁ, খালোঁ আৰু উভতিলোঁ।